ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক 100% গ্যাৰাণ্টি দি দিছোঁ যে আপোনালোকে এই ভিডিওটো চোৱাৰ পিছত 500 টকা পাবই একদম গ্যাৰাণ্টি জাস্ট আপোনালোকে মই কোৱাৰ দৰে এপটো ডাউনলোডিং কৰি জাস্ট আপোনালোকে সাইন আপ প্ৰচেছটো কমপ্লিট কৰি এপটো ডাউনলোডিং কৰি লওক আপোনালোকে 100% টকা পাবই জাস্ট ইয়াতে কিন্তু কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই জাস্ট আপোনালোকে সাইন আপ বোনাছ কিন্তু 500 পাব আৰু ইয়াতে কিন্তু ডাইৰেক্ট এই 500 টকাটো আপোনাৰ বেংক একাউণ্টত ল'ব পাৰিব ইয়াৰ বাবে আপোনালোকক কোনো ধৰণৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰিব নালাগে বা কোনো ধৰণৰ নীতি নিয়ম নাই যে আপোনাক এইটো কৰিব লাগিব একো কৰিব নালাগে ডাইৰেক্ট আপুনি 500 টকাটো আপোনাৰ বেংক একাউণ্টত ল'ব পাৰিব ইয়াৰ পিছতো যদি আপুনি বিচাৰে যে আপুনি আৰু বেছি টকা ইনকাম কৰিব তেনে ক্ষেত্ৰত আপোনাকে ৰেফাৰ কৰিব পাৰিব পাৰ ৰেফাৰত আপোনাকে 400 টকা পাব আৰু আপুনি সাইন আপৰ বাবে জাস্ট 500 টকা পাই যাব আপুনি যদি আজি একাউণ্টটো খুলিলে তেনে ক্ষেত্ৰত 2-3 দিনৰ ভিতৰত আপোনাৰ এপছটোত 500 টকা শো কৰিব লগে আপুনি উইথড্ৰ কৰিব পাৰিব আৰু কেনেকৈ উইথড্ৰ কৰিব লাগে কেনেকৈ সাইন আপ কৰিব লাগে সকলো বিষয় এই ভিডিওটোৰ জৰিয়তে দেখুৱাইছে আপোনাকে জাস্ট ভিডিওটো মানে সম্পূৰ্ণকৈ চাই থাকক সম্পূৰ্ণকৈ চালে আপোনাকে ভালকৈ বুজি পাব মই প্ৰুফ সহকাৰে দেখুৱাই দিছো যে মই 500 টকা পাইছো আৰু আপোনাকে প্ৰত্যেকজন ব্যক্তিয়ে 500 টকা পাব আৰু ৰেফাৰ কৰিব বিচাৰিলে আপোনাকে ৰেফাৰ কৰিব কিন্তু ইয়াৰ পৰা ইনকাম কৰিব পাৰিব তো কেনেকৈ আপোনাকে ইয়াতে একাউণ্টটো খুলিব বা কেনেকৈ আপোনাকে সাইন আপ প্ৰচেছটো কমপ্লিট কৰিব সেই বিষয়ে ফাৰ্স্ট টাইম জানোৱা হওক সো বাৰকল এক্সপ্ৰেছত একাউণ্ট খোলাটো কিন্তু আপোনালোকৰ বাবে অতি সহজ আপোনাকে অতি সহজতে খুলিব পাৰিব তো মই আপোনালোকৰ সুবিধাৰ্থে ভিডিওৰ ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিছো আপোনালোকে এই লিংকত ক্লিক কৰি একাউণ্টটো খুলি ল'ব আৰু আপোনালোকে সাইন আপৰ 500 টকা পাবলৈ যিকোনো লিংকৰ পৰা একাউণ্টটো খুলিব লাগিব তো মই আপোনালোকৰ বাবে ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিছো আপোনালোকে এই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে জিৰো ব্ৰোকাৰেজ বুলি লিখা আছে আপোনালোকে কোনো ধৰণৰ ট্ৰেডিঙৰ ফিজ দিব নালাগে ইয়াতে জিৰো ডেলিভাৰী ব্ৰোকাৰেজ বুলি লিখা আছে ইয়াতে আপোনালোকে ফাৰ্স্ট টাইম মোবাইল নম্বৰ বহাব এণ্ড ষ্টাৰ্ট ৰিজাম এপ্লিকেশ্যন অপশ্যন ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ হোমৱৰ্কত এনেকুৱা হৈ যাব আপোনালোকে জাস্ট কি কৰিব এই যিটো ক্যাপচা কোড এই বাকচত বহাই আপোনালোকে আকৌ ষ্টাৰ্ট ৰিজাম অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি আহিব আপুনি যোনটো মোবাইল নম্বৰ পাইছে ওটিপিটো বহাই আপোনালোকে জাস্ট কন্টিনিউ অপশ্যনত ক্লিক দিব কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেম সদ্য নেম আপোনাৰ আধাৰ বা পেন যেনেকৈ আছে লিখিব ইয়াতে ইমেইল আৰু ইয়াতে আপোনালোকে কান্ট্ৰিটো সিলেক্ট কৰি আপোনালোকে জাস্ট অনলি কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত অলপ লোডিং হ'ব আপোনালোকে ওয়েট কৰিব তাৰ পিছত আপোনালোকৰ হোমৱৰ্কত এনেকুৱাকৈ আহি যাব এতিয়া আপুনি জাস্ট কি কৰিব ইয়াতে আপোনাৰ পেন কাৰ্ডৰ নাম্বাৰ বহাই দিব ওকে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব ইয়াতে আপোনালোকে কি কৰিব টিক লগাই দিব তাৰ পিছত ইয়াতে আপোনাৰ স্ক্ৰল ডাউন হৈ আহিলে দেখিব পাব বেংক ডিটেইলছ ইয়াতে আপোনালোকৰ বেংকৰ আইএফএসচি কোড অৰ্থাৎ আপুনি যোনটো বেংকত একাউণ্টটো মানে টকা ল'ব বিচাৰিছে একাউণ্টত সেই আইএফএসচি কোডটো ইয়াতে বহাই দিব লগতে ইয়াতে আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ আকৌ ইয়াতে একাউণ্ট নাম্বাৰ ৰিটাইপ কৰিব ইয়াতে মানে টিক লগাই আপোনালোকে জাস্ট সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত চাওক ফ্ৰেণ্ডসকল আপোনালোকৰ হোমৱৰ্কত এনেকৈ আহি যাব অলপ লোডিং হ'ব আপোনালোকে ওয়েট কৰিব তাৰ পিছত ফ্ৰেণ্ডসকল ইয়াতে চাওক আপলোড ডকুমেন্টছ অপশ্যন আহি গৈছে তো এতিয়া আপোনালোকে আপলোডত কি আপলোড কৰিব লাগিব মই আপোনালোকক বুজাই দিছো এটা আপোনাৰ বগা কাগজত সিগনেচাৰটো কৰি ল'ব আৰু দ্বিতীয়টো হল আপোনাৰ এতে সেলফিটো আপলোড কৰিব লাগিব সেলফিটো কেনেকৈ আপলোড কৰিব আপোনালোকে পিকচাৰত যেনেকৈ দেখিবলৈ পাইছে এনেকৈ আপোনালোকে এটা বগা কাগজৰ আপুনি যোনটো তাৰিখত এপ্লাই কৰি আছে এই তাৰিখটো আপোনালোকে লিখিব লাগিব আপোনালোকে লিখি এনেকৈ ফটো মাৰি আপলোড কৰিব লাগিব এই যেটো টেক এ সেলফি ইয়াতে আৰু ইয়াতে আপোনাৰ বগা কাগজত লিখি সেলফিটো আপলোড কৰি ল'ব তাৰ আগতে ফ্ৰেণ্ডসকল আপোনালোকে জাস্ট কি কৰিব এড্ৰেছ প্ৰুফ অপশ্যনত তেনেকৈ থাকিল দিব আপোনালোকে জাস্ট ইটাৰ অপশ্যনত ক্লিক কৰিব প্ৰথমটো সিলেক্ট কৰি আপোনালোকে তাৰ পিছত ইয়াতে ফ্ৰেণ্ডসকল আপোনাৰ এগ্ৰি অপশ্যন আহিব আপোনালোকে এগ্ৰি আহি কৰি দিব এগ্ৰি কৰাৰ পিছত এটা আপোনাৰ আধাৰ নম্বৰ বহাই জাস্ট নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে কি হ'ব আপোনাৰ আধাৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত ওটিপি আহিব ওটিপিৰ বহাই আপোনালোকে কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছত আকৌ এলাও অপশ্যনত আহিব তো আপোনালোকে ইয়াতে এলাও কৰিব ওকে কৰিব সাকসেসফুলি হৈ যাব তাৰ পিছত আপোনালোকৰ এড্ৰেছটো কিন্তু অৰ্থাৎ এড্ৰেছ প্ৰুফ কিন্তু অটোমেটিকলি ডিজিলকাৰৰ পৰা ইয়াতে সব ক্যাপচাৰ কৰি লৈছে ওকে অসুবিধা নাই তাৰ পিছত আপোনালোকে এতিয়া স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে মই যেটো কৈছিল আপোনালোকে ডকুমেন্টছ আপলোড কৰিব লাগিব ডকুমেন্টছত আপোনালোকে জাস্ট আপোনাৰ সিগনেচাৰ বগা কাগজত লিখি আপলোড কৰিব আৰু এই যেটো ইনকাম প্ৰুফ আছে আপোনালোকে ইয়াতে একো আপলোড কৰিব নালাগে আপোনালোকে এটো সিলেক্ট নকৰিব ঠিক আছে এটো ভুলতো মানে ক্লিক কৰিব নালাগে জাস্ট আপোনালোকে আপোনাৰ সিগনেচাৰ বগা কাগজত লিখি আপলোড কৰিব ইয়াতে আপোনাৰ ফটোটো আপোনালোকে আপলোড কৰি দিব তাৰ পিছত সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনাৰ বেসিক ডিটেইল খিনি দিব লাগিব পাৰ্সোনাল ডিটেইল জেন্ডাৰ তাৰ পিছত মেৰিটাল ষ্টেট ফাদাৰ্স নেম তাৰ পিছত এক্সপেৰিয়েন্স অকুপেশন এই সময় আপোনালোকে যিকোনো সিলেক্ট কৰি দিলে হল অসুবিধা নাই তাৰ পিছত আপোনালোকে আপোনাৰ ইনকাম ডিটেইল আপ টু 1 লাখ এনেকৈ ভৰাই দিব তাৰ পিছত আপোনাৰ ইয়াতে যেটো চিটি হয় চিটি বহাই দিব তাৰ পিছত ইয়াতে চাওক নমিনি ডিটেইল দিবলৈ দিছো অপচনেল আপোনালোকে জাস্ট নো কৰিব নো কৰি আপোনালোকে সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত ফ্ৰেণ্ডসকল আপোনালোকৰ ইয়াতে চাওক
ইমেইলটো কিন্তু ভেৰিফাই হোৱা নাই, মোবাইল নাম্বাৰটো মোৰ ভেৰিফাই হৈছে। তো ইমেইলটো ভেৰিফাই কৰাৰ কাৰণে আপোনালোকে কাইণ্ডলি ভেৰিফাই যিটো অপশ্যন লিখা আছে ৰঙা ৰঙা হৈ আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি যোনটো ইমেইল বহাইছিল সেই ইমেইলত OTP এটা যাব। OTPটো অহাৰ লগে লগে আপোনালোকে ইয়াতে বহাব আৰু আপোনালোকে ছাবমিট অপশ্যন ক্লিক কৰিব। তাৰপিছত চাব আপোনাৰ ইমেইল আৰু ফোন নম্বৰ দুয়োটা ভেৰিফাই হৈ গৈছে। তাৰপিছত আপোনালোকে জাষ্ট এইটো কনফাৰ্ম দ্য অল ডিটেইলছ আপোনালোকে অপশ্যনত ক্লিক কৰিব। তাৰপিছত জেনেৰেট PDF অপশ্যন আছে, আপোনালোকে PDF অপশ্যন ক্লিক কৰিব। ইছাইন কৰাৰ বাবে জেনেৰেট PDF আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব, লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে তলফালে দেখিব পাইছে প্ৰচিড উইথ ইছাইন, আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক কনফাৰ্ম অপশ্যন, আপোনালোকে ডাউনলোড এপ্লিকেশ্যন PDF এনেকুৱাকৈ কনফাৰ্ম কৰিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আকৌ এগ্ৰি খুজিব, আপোনালোকে এগ্ৰি কৰিব। এগ্ৰি কৰাৰ লগে লগে আধাৰ নাম্বাৰ ঠিক লগাই আপোনালোকে জাষ্ট চেণ্ড OTP অপশ্যনত ক্লিক কৰিব। চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ মোবাইলত OTP আহিব। OTPটো পাই আপোনালোকে জাষ্ট ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক এক্সপ্ৰেছো আপোনালোকৰ এনেকুৱাকৈ আহি যাব। আপোনাৰ ইয়াতে এপ্লিকেশ্যন ষ্টেটাছ দেখুৱাইছে, আপোনালোকে ছাবমিট হৈ গৈছে। ছাবমিট হোৱাৰ লগে লগে চাওক ফ্ৰেণ্ডসকল আপোনালোকৰ সম্পূৰ্ণ। তাৰপিছত ফ্ৰেণ্ডসকল আপোনালোকৰ মোবাইলত মেছেজ আহি যাব, ইমেইলত মেছেজ আহিব। আৰু ফ্ৰেণ্ডসকল আপুনি যদি আজি একাউণ্ট খোলে অহাকালিলৈ আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব। আজিও এক্টিভ হ'ব পাৰে, কোনো ধৰণৰ অসুবিধা নাই, অহাকালিলৈ 100% হৈ যাব। ইয়াতে আপোনালোকৰ ইউজাৰ আইডিটো আহি যাব। ইউজাৰ আইডিটো অহাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব, আপুনি স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াতে আপোনাৰ হেৰিটো নাপায়, এপছটো নাপায়, আপুনি প্লে ষ্টৰত গুচি যাব। আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গুচি যায় আপোনালোকে ESpresso এনেকুৱাকৈ লিখিব, ESPRESSO প্ৰেছো বুলি লিখিব, এছপ্ৰেছো বুলি লিখি আপোনালোকে এই এপটো ডাউনলোড কৰিব। ফাৰ্ষ্ট টাইম যেতিয়া আপোনালোকে প্লে ষ্টৰৰ পৰা এছপ্ৰেছো এপটো ডাউনলোড কৰি অ'পেন কৰিব, অ'পেন কৰাৰ লগে লগে চাব ফ্ৰেণ্ডসকল আপোনাৰ আইডিটো বহোৱাৰ এটা অপশ্যন দিয়া হৈছে। আপোনালোকে এনেকুৱাকৈ আইডি পাই যাব আপোনালোকৰ ইমেইলত। তো আপোনালোকে সেই আইডিটো কি কৰিব লাগিব, ইয়াতে বহাই লগ ইন কৰিব লাগিব। কিন্তু আপোনালোকে পাছৱৰ্ডটো নাপায়, জাষ্ট আপোনালোকে আইডিটো পাব। যেতিয়া আপোনালোকে আইডিটো বহাই লগ ইন অপশ্যনত ক্লিক কৰিব, লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিজাববীয়াকৈ মনত থকাকৈ পাছৱৰ্ড এটা ক্ৰিয়েট কৰি দিব। আপোনালোকে আপোনাৰ মনত থকাকৈ পাছৱৰ্ড এটা বহাই দিব, সেইটোৱে পাছৱৰ্ড সদায় কাৰণ থাকি যাব। তো মই অলৰেডি আইডিটো ক্ৰিয়েট কৰি লৈছোঁ, পাছৱৰ্ডটো ক্ৰিয়েট কৰি লৈছোঁ। মই জাষ্ট লগ ইন অপশ্যনত ক্লিক কৰি বাকীখিনি দেখুৱাই আছোঁ। তো যেতিয়া নেকি আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগিব, এইটো ওপৰৰ ফালে দেখিবলৈ আছে কৰ্ণৰত তিনিটা আঁচ আছে, আপোনালোকে 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ফাণ্ড ট্ৰেন্সফাৰ অপশ্যনত ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে যিকোনো এটা অপশ্যনত ক্লিক কৰিব। মই এড ফাণ্ড অপশ্যনত ক্লিক কৰিলোঁ, মই ইয়াতে ফিংগাৰ অলৰেডি দি আছে। তো মই ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ফ্ৰেণ্ডসকল মোৰ ইয়াতে বেলেঞ্চ ফ্ৰেণ্ডসকল আপোনাৰ ইয়াতে আপুনি যেতিয়া নেকি একাউণ্ট খুলিব সেইদিনাখিনি আপোনাৰ কিন্তু ইয়াতে জিৰ' বেলেঞ্চ শ্ব' কৰিব, আপোনাৰ 1 টকাও শ্ব' নকৰে। আপুনি যোনদিনা একাউণ্ট খুলিব তাৰ পৰা 7 দিনৰ ভিতৰত আপোনালোকে চেক কৰি থাকিব ডেইলি, আপোনালোকে চাব ইয়াতে আপোনাৰ 400 টকা আহি গৈছে। ফাৰ্ষ্ট টাইম আপোনাৰ 400 টকা আহিব। আৰু যদি আপুনি একাউণ্টটো খুলিয়ে লগে লগে ট্ৰেড এটা কৰে, 20 টকা এটা এড কৰি ট্ৰেড কৰে, তেনে ক্ষেত্ৰত আপোনালোকে একেলগে 500 টকা পাই যাব, 500 পাই যাব। তো আপোনালোকে যদি বিচাৰে যে আপুনি ইয়াতে টকা এড নকৰাকৈ ট্ৰেড কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে 2-3 দিন ৱেইট কৰিব। 2-3 দিন পিছত আপোনাৰ ইয়াতে 400 টকা শ্ব' কৰিব। যেতিয়া আপোনাৰ 400 টকা ইয়াতে শ্ব' কৰিব, এই টকাখিনি কিন্তু আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত ল'ব পাৰিব। কেনেকৈ ল'ব পাৰিব মই সেইটো বুজাই দি আছোঁ। তো আপোনালোকে কি কৰিব, বেক হৈ আহিব ট্ৰেড কৰাৰ বাবে। আপোনালোকে যদি বিচাৰে তেনে ক্ষেত্ৰত টকা এড কৰিব বিচাৰে, তো আপোনালোকে ওপৰৰ ফালে দিয়া 3 ডটত আকৌ ক্লিক কৰিব। 3 ডটত ক্লিক কৰি আপোনালোকে ফাণ্ড ট্ৰেন্সফাৰ অপশ্যনত ক্লিক কৰিব, তাৰপিছত এড ফাণ্ড অপশ্যনত ক্লিক কৰিব। যদি আপুনি টকা এড কৰি ট্ৰেড কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি মাত্ৰ 20 টকা এড কৰি ল'ব, বেছি নালাগে। আপুনি জাষ্ট ইয়াতে 20 বহাই দিব, 20 বহাই দিব, আৰু ইয়াতে আপোনাৰ বেংকটো অলৰেডি চিলেক্ট হৈ থাকিব। আৰু ইয়াতে আপোনালোকৰ UPI আইডিটো বহাই দিব। চাওক ফ্ৰেণ্ডসকল বহুত মানুহে UPI আইডি বুজি নাপায়, মই আপোনাক বুজাই দি আছোঁ। যদি আপোনালোকৰ গুগল পে' আছে, গুগল পে'ৰ যিটো UPI আইডি কেনেকুৱা মই আপোনালোকক বুজাই দি আছোঁ। আপোনালোকে গুগল পে' অ'পেন কৰাৰ পিছত ইয়াতে যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগে লগে চাব এনেকুৱাকৈ আপোনাৰ UPI আইডি তলত যিটো আছে মোৰ যেনেকুৱা সুৱেলদানা তেনেকুৱাকৈ OK SBI, আপোনাৰ এক্সিছো থাকিলে OK এক্সিছ এনেকুৱাকৈ আহি যাব। প্ৰত্যেকটোৰে বেলেগ বেলেগ থাকে। আৰু আপোনাৰ পেটিএমৰ হ'লে পেটিএম নাম্বাৰটো আপোনাৰ হৈ যায়। পেটিএমৰ নাম্বাৰৰ পিছত @paytm বুলি লিখি দিলে আপোনাৰ UPI হৈ যায়। মই আপোনালোকক দেখুৱাই আছোঁ, মোৰ পেটিএমৰ UPI হ'ল এইটো, আপোনালোকে দেখিবলৈ হৈছে। তো এনেকুৱাকৈ আপোনালোকৰ UPI থাকে, আপোনাৰ ফোন পে'ৰো থাকে, প্ৰত্যেকটো এপছৰে কিন্তু এনেকুৱা UPI থাকে। তো আপোনালোকে কি কৰিব লাগিব, ইয়াতে UPI আইডিটো বহাই দিব। মই UPI আইডিটো বহাই দি আছোঁ। চ' ফ্ৰেণ্ডসকল ইয়াতে মোৰ UPI আইডি বহাই দিছোঁ। মই কিন্তু 20 টকা এড কৰি আপোনালোকক দিছোঁ। মই ফাণ্ড ট্ৰেন্সফাৰ অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু মোৰ যিটো এপছৰ UPI দিছোঁ সেই এপটোক মোৰ এনেকুৱাকৈ এটা নটিফিকেশ্যন আহিব ওপৰ ফালৰ পৰা, মই আপোনালোকক দেখুৱাই আছোঁ। তো এনেকুৱা চাওক ওপৰ ফালৰ পৰা কিন্তু নটিফিকেশ্যন এটা আহিছে মোৰ গুগল পে'ৰ পৰা। তো মই ইয়াতে 20 টকা এড কৰি আপোনালোকক দেখুৱাই আছোঁ। তো মই ইয়াতে পে' কৰি দিলোঁ। জাষ্ট আপোনালোকে পে' কৰিব এণ্ড পাছৱৰ্ডটো আপোনালোকে বহাই দিব লাগিব। এছপ্ৰেছো একাউণ্টত আপোনালোকৰ টকাখিনি আহি যাব। সেইখিনি আহি গৈছে, মই বেক হৈ আহি যাম।
তো বেক হোৱাৰ লগে লগে চাওক ইয়াতে ট্ৰানজেকশ্যন ছাকচেছফুল দেখুৱাই দিছে, অৰ্থাৎ মোৰ টকা আহি গৈছে। তো মই আকৌ ফাণ্ড ট্ৰান্সফাৰ অপশ্যনত আহি মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক 520 টকা হৈ গৈছে। আৰু যদি আপোনালোকে টকা এড কৰিব নিবিচাৰে তেনেক্ষেত্ৰত আপুনি যি 400 টকা পাব, সেই 400 টকাৰ সহায়তে আপোনালোকে 12 টকাৰ এটা ট্ৰেড কৰিব, তাৰ পৰা আপোনাৰ 20-30 পইচা কাট খাই যাব আৰু 100 টকা নেক্সট আপুনি আকৌ পাই যাব। তো আপোনালোকে ট্ৰেড কৰাৰ বাবে কি কৰিব, তলফালে যিটো চাৰ্চ অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি ওপৰফালে আপোনালোকে এই বাকচত চাৰ্চ কৰিব য়েছ বেংক বুলি, আপোনালোকে য়েছ বেংক বুলি চাৰ্চ কৰিব। য়েছ বেংকৰ যিটো প্ৰথম আছে য়েছ বেংক লিমিটেড, আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহি যাব। আপুনি জাষ্ট বাই অপশ্যনত ক্লিক কৰিব। বাই অপশ্যনত ক্লিক কৰি ইয়াতে আপোনাৰ এই যিটো অপশ্যন আছে মাৰ্কেট MKT, আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে কণ্টিনিউটি 1 থাকি দিব, একো কৰিব নালাগে, জাষ্ট আপোনালোকে ইয়াতে প্লেচ অৰ্ডাৰ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাওক মোৰ কিন্তু অৰ্ডাৰটো কনফাৰ্ম হৈ গৈছে, মোৰ ট্ৰেড এটা অপশ্যন কমপ্লিট হ'ল। এতিয়া আপোনালোকে আকৌ এই ট্ৰেডটো বা যিটো আপোনালোকে ক্ৰয় কৰিলে এইটো বিক্ৰী কৰিব পাৰিব। তো আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ যেটো য়েছ বেংক আছে ইয়াতে আকৌ ক্লিক কৰিব। আপোনালোকে জাষ্ট ইয়াতে সেল অপশ্যনত ক্লিক কৰিব। সেল অপশ্যনত ক্লিক কৰি আকৌ আপুনি MKT যেটো আছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আকৌ প্লেচ অৰ্ডাৰত ক্লিক কৰি দিব। আপোনাৰ মানে ট্ৰেড কমপ্লিট হৈ গ'ল এতিয়া। তো আপোনাৰ কিনাও হ'ল বেচাও হ'ল, তাত ট্ৰেডটো কমপ্লিট হৈ গ'ল। এতিয়া আপুনি আকৌ কি কৰিব, ওপৰফালে যেটো 3 ডট দেখিব পাইছে ইয়াতে ক্লিক কৰিব। ইয়াতে চাওক ফাণ্ড ট্ৰান্সফাৰ অপশ্যনত ক্লিক কৰিব। আপুনি এতিয়া কি কৰিব, উইথড্ৰ ফাণ্ড যেটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। উইথড্ৰ ফাণ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিমান টকা আছে ইয়াতে, আপোনাৰ ফাৰ্ষ্ট টাইম যদি আপুনি সেই টকাৰে ট্ৰেড কৰি মানে টকা উইথড্ৰ কৰিব বিচাৰে 400 টকা শো কৰিব আপোনাৰ 400 টকা, আৰু পাছত 100 টকা পাই যাব। আৰু যদি আপুনি 20 টকা এড কৰি টকাখিনি পোৱাৰ আগতে ট্ৰেড কৰে তেনেক্ষেত্ৰত একেলগে 500 টকা পাই যাব। মানে ফ্ৰেণ্ডসকল ইয়াতে আপুনি ট্ৰেড নকৰিলেও জাষ্ট একাউণ্টটো খোলাৰ বাবে 400 টকা পাই যাব। তাৰপিছত আপোনাৰ যিমান টকা ইয়াতে শো কৰিব আপুনি সেইখিনি টকা ইয়াতে বহাই দিব। মোৰ 520 টকা আছে, মই 520 টকা বহাই দিলোঁ। আৰু ইয়াতে চাওক একাউণ্ট নাম্বাৰটো অলৰেডি চিলেক্ট হৈ আছে। আপুনি জাষ্ট তলফালে আহি উইথড্ৰ কেছ অপশ্যনত ক্লিক কৰি দিলেই অলপ লোডিং হ'ব, আপোনাৰ কাম সম্পূৰ্ণ হৈ যাব। তো আপোনালোকে অলপ ৱেইট কৰাৰ পিছত চাওক কেছ উইথড্ৰ ছাকচেছফুল দেখুৱাইছে, ইয়াতে কিন্তু মোৰ ছাকচেছ হৈ গৈছে। আপোনাৰ 24 ঘণ্টাৰ ভিতৰত কিন্তু এই টকাখিনি যিখিনি উইথড্ৰ কৰা হ'ল আপোনাৰ বেংক একাউণ্টত ডাইৰেক্ট আহি যাব, আপোনালোকে কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। তো ফ্ৰেণ্ডসকল আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পালে। তো ফ্ৰেণ্ডসকল আশা কৰোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কেনেকৈ সাইন আপ কৰিব লাগে, কেনেকৈ আপোনালোকে টকা উইথড্ৰ কৰিব। তাৰপিছত আপোনালোকে ফ্ৰেণ্ডসকল যদি আপুনি ৰেফাৰ কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে ৰেফাৰ এণ্ড আন অপশ্যনত যায় আপোনালোকে ৰেফাৰেল লিংকটো ওলাই আপোনালোকে আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰি কিন্তু ইনকাম কৰিব পাৰিব। আপুনি আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰিলে আপুনি 400 টকা পাব। আপোনাৰ ফ্ৰেণ্ডজনে একাউণ্ট খোলাৰ বাবে মাত্ৰ একাউণ্টটো খুলিলে 500 টকা পাই যাব। তো গতিকে আপোনালোকে যদি এতিয়ালৈকে এছপ্ৰেছত একাউণ্ট খোলা নাই অতি শীঘ্ৰে খুলি লওক। ইয়াতকৈ ধামাকাদাৰ অফাৰ মই এতিয়ালৈকে দেখা পোৱা নাই মোৰ জীৱনত। গতিকে আপোনালোকে অতি শীঘ্ৰে একাউণ্টটো খুলি লওক।